এতিয়া গা চা ধুই আজৰি আৰু এতিয়া 7 বাজিছে আৰু গা চা ধুই আজৰি হৈ গ'লো কাৰণ এফালে যোৱাৰ কথা আছে। হাই এভৰিৱান, মনালিছা ক্ৰিয়েটিভিটি চেনেলৰ আন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো তেতিয়াহ'লে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই যাব, শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। ঠিক আছে, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কালি সন্ধ্যা যোৱা হৈছিলে এটা চাইডে, স্কুটি লৈ গৈছিলোঁ, এওঁ গৈছিলে আৰু ময়ো স্কুটি লৈ গৈছিলোঁ আৰু বজাৰ সম্পূৰ্ণ নহ'লে কাৰণ 6 বজাত শ্বপিং বন্ধ হৈ গ'ল আৰু সেয়ে বহুত বস্তু আনিবলৈ বাকী থাকিলে আৰু ইমান ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন বস্তু আছে নহয়, মোৰ মানে বহুতেই বস্তু ল'বলগীয়া আছে। তাকে এতিয়া 9:30 বজাত গাড়ী আহিব আৰু আমি যাম। তাকে এতিয়া খাই বৈ আজৰি হৈ লওঁ, তাৰপিছত আৰু গৈ থাকিম। যাবলৈ ৰেডি হৈ গ'লোঁ এতিয়া আৰু 9 বাজি গ'ল, সেয়েহে এতিয়া বাছ ষ্টেণ্ডলৈ যাওঁ আৰু গাড়ীত উঠি এতিয়া শ্বপিঙলৈ যাওঁ। বৰষুণ পৰিছে অলপ আৰু কি হয় ইমানেই ধুনীয়া ধুনীয়া বস্তু আছে নহয়, সকলোবিলাক লৈ যাবলৈ মন যায় কিন্তু প্ৰাইচটো অলপ বেছি যদিও বাহিৰত এইবিলাক বস্তু পোৱা নাযায়। আৰু এতিয়া গৈ আছোঁ, ঠিকছে বজাৰ কৰিবলৈ দিছে আৰু কৰিমগৈ। এতিয়া বাছ ষ্টপ পালেহি, বাছ ষ্টপত ৰৈ আছোঁ, আহিব আৰু গাড়ী। আৰু আমাৰ এহেঁতি ওচৰতে যিহেতু পাৰ্ক আছে তাত খেলিবলৈ গ'ল। পাৰ্ক বুলিলে দিনে ৰাতিয়ে খেলিবগৈ, খুবেই ভাল পায় পাৰ্কখন। ৰাস্তাবিলাক কিমানেই ধুনীয়া হয়নে, কিমান চাফ চিকুণ আৰু খুবেই ভাল লাগে সেইটো কাৰণে। আমি আহি পালোহি কমপ্লেক্স, এতিয়া আহিছোঁ ডি কেথলনলৈ। কেণ্টিনৰ সামান লৈ হৈ গ'ল, বস্তুখিনি ভৰাই লওঁ আগত। এতিয়া কেণ্টিনৰ বস্তু লৈ হৈ গ'ল আৰু এইখনলৈ আহিছোঁ, এইখনত কিবা কিবি লওঁ। হৈ গ'ল কমপ্লিট বস্তু লৈ আৰু এতিয়া ঘৰলৈ যাব ওলালোঁ। এয়া গাড়ী ৰখি আছে আৰু আমাৰ এহেঁতি উঠিল। আজিৰ এই ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰি দিছোঁ। যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ আহিছোঁ।